নমস্কাৰ বন্ধু-বান্ধৱীসকল বৰদৈচিলা অৰ্থাৎ বৰদৈচিলা ধুমুহা তো এইটো সময়তো প্ৰবল ধুমুহা বৰদৈচিলা বলি আছে নহয় জানো তো বৰদৈচিলা মানেনো কি তো বৰদৈচিলা মানে হৈছে এজাক ধুমুহা অৰ্থাৎ যেতিয়া নেকি মৌচুমী বায়ুৰ প্ৰৱেশ অসমত প্ৰৱেশ কৰিব তো তেতিয়া বৰদৈচিলা হয় বুলি কয় এইটো বিশেষকৈ চত মাহৰ পৰা বহাগ মাহ এইকেইটা মাহতে বৰদৈচিলা বলে অৰ্থাৎ ধুমুহা আহে তো এইটো আছিল বৰদৈচিলা এয়া আছিল একচুয়ালি বৰদৈচিলা মানে এইটো ধুমুহা নহয় জানো অৰ্থাৎ মৌচুমী বায়ুৰ প্ৰৱেশ যেতিয়া নেকি প্ৰৱেশ কৰিব তো তেতিয়াই মৌচুমী বায়ু প্ৰৱেশৰ ফলতে বৰদৈচিলা হয় তো মই ক'ব বিচাৰিছো লোকবিশ্বাসৰ মতে বৰদৈচিলা নামটো হৈছে লোকবিশ্বাস অৰ্থাৎ লোকবিশ্বাস তো প্ৰত্যেকটো বস্তু একোটা লোকবিশ্বাস আছে তো মই সেইটো মতে ক'ব বিচাৰিছো যে বৰদৈচিলা হৈছে এগৰাকী বিবাহিত মহিলা তো বিবাহিত মহিলাগৰাকী নিজৰ মাকৰ ঘৰত অৰ্থাৎ বহাগ মাহত নিজৰ মাকৰ ঘৰত যায় তো তেতিয়া হি ৰাস্তা যি যেনেকে পায় সকলোবিলাক ভাঙি চিঙি উৰুৱাই নিয়ে যেহেতু প্ৰত্যেকগৰাকী বিবাহিত মহিলাই নিজৰ মাকৰ ঘৰত যাবলৈ প্ৰবল হেঁপাহ ইচ্ছা জাগে নহয় জানো ঠিক তেনেদৰে সেই বৰদৈচিলায়ো নিজৰ মাকৰ ঘৰত যাওঁতে লৰালৈ যায় পুৰা লৰালৈ প্ৰবল ইচ্ছাই পুৰা লৰালৈ গৈ যায় তো তেতিয়াই সকলোবিলাক ধ্বংস কৰি যায় তো যেতিয়া নেকি বৰদৈচিলা অৰ্থাৎ ধুমুহা বলি থাকিব তেতিয়া লোকবিশ্বাসৰ মতে যে চোতালত যদি বৰপিয়া দাপোন ফণী এইবিলাক বস্তু যদি দিয়া হয় তেতিয়া অলপ শান্ত পৰি বুলি কয় বৰদৈচিলা গৰাকী তো এইটো আছিল লোকবিশ্বাসৰ মতে তো সি যেতিয়া নেকি ঘৰৰ পৰা অৰ্থাৎ মাকৰ ঘৰৰ পৰা নিজৰ স্বামী ঘৰত জেঠ মাহত গুচি আহিব তো জেঠ মাহত সি ধৰক পুৰা দুখে বেদনাই নিজৰ মাকৰ ঘৰৰ পৰা স্বামী ঘৰত জেঠ মাহত গুচি আহিব তো তেতিয়া সি চকু পানী টুকি আহিব যিহেতু দুখ বেদনা আহিব তো তেতিয়া মানে জেঠ মাহত প্ৰবল বৃষ্টিপাত হয় অৰ্থাৎ তাৰ চকু পানীৰে বৃষ্টিপাত হয় বুলি কয় তো এইটো আছিল লোকবিশ্বাসৰ মতে যেহেতু প্ৰত্যেকটো বস্তুৱে লোকবিশ্বাস আছে মই সেইটো মতে কৈছো প্ৰকৃততে এইটো এটা অৰ্থাৎ এজাক ধুমুহা আহে নহয় জানো তো বৰদৈচিলা নামটোৱে হৈছে লোকবিশ্বাস তো এইটো একচুয়ালি প্ৰকৃতিৰ দান নহয় জানো প্ৰকৃতিৰ কথা প্ৰকৃতিৰ পৰা আহে তো আমি ইয়াক কেতিয়াও অৱহেলা কৰিব নালাগে অৰ্থাৎ মোৰ একোই নহয় তো তেনেকুৱাবিলাক কৰিব নালাগে যেহেতু মানুহ যিমান সৰ্বশ্ৰেষ্ঠ প্ৰাণী হলেও প্ৰকৃতিৰ সদায় ওপৰত অৰ্থাৎ প্ৰকৃতিয়ে সকলোবিলাক কৰিব পাৰিব সকলোবিলাক ধ্বংস কৰি দিব পাৰিব প্ৰকৃতিয়ে তো আমি সদায় সাৱধান হৈ থাকিব লাগে তো যেতিয়া নেকি ধুমুহা আহিব তেতিয়া আমি বিচনাৰ তলত হওক বা টেবুলৰ তলত নিজকে আশ্ৰয় দিব লাগে তো কেতিয়াও আমি অৱহেলা কৰিব নালাগে তো এইটো সময়ত যেহেতু প্ৰবল ধুমুহা বলি আছে তো আপোনালোকে সাৱধান হওক যেতিয়া নেকি ধুমুহা বলিব প্ৰবল বৰদৈচিলা অৰ্থাৎ ধুমুহা আহিব তেতিয়া নিজৰ বিচনাৰ তলত হওক বা টেবুলৰ তলত নিজকে আশ্ৰয় দি থাকিব লাগে কেতিয়াও অৱহেলা কৰিব নালাগে তো যেহেতু আমি প্ৰকৃতিৰ পৰা শিকিব লাগে তো প্ৰকৃতিয়ে সকলোবিলাক প্ৰকৃতিয়ে যি কৰো বুলিও পাৰিবই নহয় জানো যিমান বহুত শক্তিশালী যেহেতু প্ৰকৃতি মানুহ যিমানেই উন্নতি হওক লাগে যিমান বিজ্ঞান প্ৰযুক্তি যিমানে উন্নতি হওক লাগে আমি এই প্ৰকৃতি সদায় ওপৰত তো এইটো আছিল এটা সৰু সুৰা ভিডিঅ যদি ভিডিঅটো ভাল লাগিছে লাইক কৰিব যদি এই চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব ধন্যবাদ